হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? এই ভিডিঅ'টো বহুত দিনৰে দেই। বিহুৰ দিনৰ মানে বহাগ গৈ গৈ আকৌ আনটো বহাগ পাবহিয়ে হ'ল। বহাগ মাহৰে ভিডিঅ'। সেই সময়ত মোৰ বিয়া, তাৰপিছত বিহু, তেনেকৈ মানে সময়টোত সেই সময়খিনিৰ ভিতৰত মই ভিডিঅ'টো এডিট কৰিবলৈ সময় নাপালোঁ। বহুত কামৰ মাজত ব্যস্ত থাকিব লগা হৈছিল। সেইদিনাখন আমাৰ স্কুলত বিহু প্ৰতিযোগিতা আছিল, সৰুখিনি UKG ক্লাছ 4 মানলৈকে দেই। আৰু মই পাহৰিছোঁ, ক্লাছটো মোৰ খেলি মেলিও হ'ব পাৰে। UKG ক্লাছ 2, 3 মানলৈকেহে হয় চাগে দেই, 4লৈকে নহয়। বিহু সাজযোৰ পিন্ধিলে সঁচাকৈ চবকে বৰ ধুনীয়া লাগে। কণমানিকেইজনীক ইমানেই ধুনীয়া লাগিছে যে চাই থাকিবলৈ মন গৈছে। আৰু সকলোৱে বৰ ধুনীয়াকৈ বিহু নাচিছে, ঘৰত প্ৰেক্টিচ কৰিছে। আজিকালি ল'ৰা ছোৱালীবোৰ সকলোতে স্মাৰ্ট থাকে। বিহুৰ এই সাজযোৰে সকলোকে ৰঙিল কৰি তোলে। ইহঁতৰ নৃত্যৰ তালে তালে টিচাৰ্ছসকলেও অকণমান নাচি দিছে। ডক্টৰ ভূপেন হাজৰিকাদেৱে আমাৰ গানৰ কলিত কৈছে যে বহাগ মানে এটা ঋতু নহয়, বহাগ মানে এটা মাহ নহয়, বহাগ হৈছে আমাৰ অসমীয়া আয়ুস ৰেখা। ই হৈছে গণজীৱনৰ সাহস। আমি সঁচাকৈ অসমীয়া সংস্কৃতি আৰু অসমীয়া এই আয়ুস ৰেখাডাল আগুৱাই লৈ যাব লাগে। সেইদিনাখন পিছে আমি স্কুলত বিহু খুৱাইছিলোঁ। আমাৰ টিচাৰসকল বেলেগ বেলেগ সম্প্ৰদায়ৰো আছে বহুত। সকলোকে ঘৰলৈ মাতি আমাৰ বিহু খোৱাটো সম্ভৱ নহয়। আমাৰ ষ্টাফতে 40-45জনমান আছে। সেইকাৰণে সকলোৱে মিলি স্কুলতে আমি বিহু খুৱাওঁ বা বিহু পাতোঁ। প্ৰত্যেক বছৰ এনেকৈ আমি বিহুৰ যিদিনাখন কম্পিটিশ্যন থাকে সেইদিনাখনেই আমাৰ বিহুৰ পিঠা পনা জা জলপান সকলো স্কুলতে আমি যা যোগাৰ কৰি দিওঁ। সকলোবোৰ যা যোগাৰ কৰি ধুনীয়াকৈ টেবুলত সজাই লৈছোঁ। গোটেইখিনি আগে আমি সজাই মেলি বাকীসকলক নিমন্ত্ৰণ দিম। বাকীবোৰ চব বেলেগ ষ্টাফত বহি আছে। গোটেই ষ্টাফটো আমি একেলগে এই বিহুৰ এই জা জলপানটো যে একেলগে খাওঁ, সেইটোৰ এটা আমেজ বেলেগ থাকে। কাৰণ সকলো ঘৰলৈ মাতিলে কোনোবা এজন আহে, কোনোবা এজন নাহে, তেনেকুৱা হয়। আৰু সকলোৱে সময় সুবিধা নিমিলে। এই স্কুলতে যি আয়োজন কৰোঁ সেইখিনি ধুনীয়াকৈ সকলোৱে খোৱাৰ এটা সুবিধা হৈ পৰে। আৰু সকলো আহিলে খাবলৈ, প্ৰিন্সিপাল মেমো আহিছে, সকলোৱে ধুনীয়াকৈ বহি মেলি খাইছে। আৰু ভিডিঅ'টো ইমানতে আছিলে আজি। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। মই ক'লোঁ এই ভিডিঅ'টো বহুত দিনৰে আছিলে। ভিডিঅ'টো নিদিওঁকৈ বিহুলৈ মনত পেলাই দি দিলোঁ। কাৰণ বিহু গান এটা শুনাৰ লগে লগে ৰখিব নোৱাৰোঁ যেতিয়া, ভিডিঅ'টো দিয়াতনো কি আপত্তি থাকে। আকৌ এবাৰ কৈছোঁ, আপোনালোকে মোৰ ভিডিঅ'বোৰত ইমান মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু আগলৈও মৰম দি যাব। থেংক ইউ।